হয় বন্ধুসকল, আজি মই এই ভিডিঅ'টোত অন কেমেৰাত আহাৰ মোৰ এটা উদ্দেশ্য আছে আৰু সেই উদ্দেশ্যটো হৈছে মই যোৱাকালি ৩-৪টা ভিডিঅ' আপলোড কৰিছিলোঁ। তাৰ ভিতৰত 3টা ভিডিঅ' বহুত ইম্পৰ্টেণ্ট ভিডিঅ' আছিলে আৰু এই ইম্পৰ্টেণ্ট 3টা ভিডিঅ' হৈছে যে D.Pharm BSc নাৰ্ছিং এণ্ড পেৰামেডিকেল, BSc নাৰ্ছিঙৰ ছেকেণ্ড কাউন্সেলিং, পেৰামেডিকেল ফাৰ্ষ্ট কাউন্সেলিং এণ্ড D.Pharmৰ ফাৰ্ষ্ট কাউন্সেলিং। আৰু এই 3টা ভিডিঅ'ত মোক বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ কুৱেশ্যন সুধিছে, বহুত ধৰণৰ কুৱেশ্যন সুধিছে আৰু সেই কুৱেশ্যনবিলাকৰ এনচাৰ মই আজি এই ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিম, মানে ডাউটটো ক্লিয়াৰ কৰি দিম। মানে বিভিন্ন ধৰণৰ কুৱেশ্যন সুধিছে আৰু ইমানবোৰ কুৱেশ্যন মানে মই ৰিপ্লাই দিয়াটো পচিবল নহয়, সেইকাৰণে মই ভিডিঅ' আকাৰে আপোনালোকক মই ডাউটবিলাক ক্লিয়াৰ কৰি দিবলৈ আহিছোঁ। এইবিলাক কুৱেশ্যন সুধিছে, মই লিখি লৈছোঁ কুৱেশ্যনকেইটা আৰু এই কুৱেশ্যনকেইটাৰ এনচাৰ আজি দিবলৈ চেষ্টা কৰিম। চ' আপোনালোকে জানি লওক যে কুৱেশ্যনকেইটা কি কুৱেশ্যন কৰিছে আৰু মই কি আনচাৰ দিওঁ, আনচাৰবিলাক আপোনালোকে জানিবলৈ অকণমান চেষ্টা কৰক। এজনীয়ে কুৱেশ্যন কৰিছে BSc নাৰ্ছিং का सीट फिलअप हो गया क्या? ডলি বৰ্মনে মোক কুৱেশ্যনটো সুধিছে, আপুনি চাওক BSc নাৰ্ছিঙৰ চিট ফিলআপ হোৱা নাই। যদি BSc নাৰ্ছিঙৰ চিট ফিলআপ হ'লেহেঁতেন তেনেহ'লে আপোনাক এই ছেকেণ্ড কাউন্সেলিঙত নামাতিলে হয়। ছেকেণ্ড কাউন্সেলিঙত মাতিছে মানে চিট আছে, এতিয়া ছাত্ৰীসকলে কাউন্সেলিঙত এটেণ্ড কৰিব পাৰিব। নেক্সট কুৱেশ্যন কৰিছে যে D.Pharmৰ কাৰণে ছেকেণ্ড কাউন্সেলিং কেতিয়া হ'ব? এইটো কুৱেশ্যন কৰিছে অংকিত প্ৰসাদ। চাওক এতিয়া আপুনি চাওক যে এই D.Pharmৰ যিটো কাউন্সেলিং বহুত দিন আগতে ৰিজাল্ট দিছে, কিন্তু ইমান দিন পিছত দিছে আপোনালোকৰ কাউন্সেলিং নটিচ, এতিয়াহে দিছে। তথাপিও কাউন্সেলিং ষ্টাৰ্ট হোৱা নাই, হ'বহে, মানে এইটো ফিউচাৰত আছে, মানে কেই তাৰিখত কাউন্সেলিং হ'ব সেয়া আপুনি গম পাইছে, কাৰণ বহুত দেৰি আছে, মানে 7-8 দিনমান 10 দিনমান দেৰি আছে কাউন্সেলিঙৰ কাৰণে। চ' এতিয়াই আপোনালোকৰ ফাৰ্ষ্ট কাউন্সেলিং শেষ হোৱাই নাই, ছেকেণ্ড কাউন্সেলিঙৰ চিন্তা কৰি আছে। চাওক ফাৰ্ষ্ট কাউন্সেলিং হৈ যাব, এডমিশ্যন হ'ব, তাৰপিছত 3টা কোৰ্চ আছে BSc নাৰ্ছিং, D.Pharm এণ্ড পেৰামেডিকেল, 3টা কোৰ্চৰ কাউন্সেলিং শেষ হৈ যাব, এডমিশ্যন হ'ব, তাৰপিছতহে চিন্তা কৰিব ছেকেণ্ড কাউন্সেলিঙৰ কাৰণে। চ' ছেকেণ্ড কাউন্সেলিঙৰ এতিয়ালৈকে কোনো নটিচ অহা নাই, ছেকেণ্ড হোৱাৰ চান্স আছে নে নাই সেয়াও মই এতিয়ালৈকে ক'ব নোৱাৰোঁ, কাৰণ যদি মই এতিয়া কৈ দিওঁ আৰু কিছুমান আছে যে যদি চিট ভেকেঞ্চি থাকে ছেকেণ্ড কাউন্সেলিং হ'ব, আৰু যদি এইখিনিতে চিট ফিলআপ হৈ যায় তেনেহ'লে আৰু ছেকেণ্ড কাউন্সেলিং নামাতে, মানে ছেকেণ্ড কাউন্সেলিঙত নটিচ নিদিয়ে ছেকেণ্ড কাউন্সেলিঙৰ। চ' এতিয়াই মই ক'ব নোৱাৰোঁ, আৰু যদি ছেকেণ্ড কাউন্সেলিং নটিচ দিয়ে মই আপোনালোকক ভিডিঅ' আকাৰে জনাই দিম, কোনো চিন্তা কৰিব নালাগে। আৰু আপুনি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি থৈ দিয়ক, অতি সোনকালে পাই যাব আপোনালোকে ছেকেণ্ড কাউন্সেলিঙৰ নটিচ। নেক্সট কুৱেশ্যনটো কৰিছে, এই কুৱেশ্যনটো মোক বহুতে কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে যে GNMৰ ফৰ্ম কেতিয়া দিব? ইয়াতে কৈছে GNM আণ্ডাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স লিংক কাব দেগা। কুৱেশ্যনটো কৰিছে ডলি বৰ্মন, বাগমিতা বৰুৱা এণ্ড বায়লিনা, 3জনীয়ে কৰিছে কুৱেশ্যনটো। আপোনালোকে চাওক GNM কোৰ্চ যিটো আছে, এই GNM কোৰ্চটোৰ কাৰণে এটা নিৰ্দেশ দিছে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলে কৈছে যে GNM কোৰ্চটো বোলে আৰু নাৰাখে, GNM কোৰ্চটো উঠাই দিব বুলি কৈছে। চ' যোৱা বছৰ দিছিলে GNMৰ কাৰণে, কিন্তু এইবাৰ এতিয়ালৈকে কোনো ধৰণৰ নটিচ অহা নাই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ পৰা। যিকোনো ধৰণৰ যদি নটিচ আহে নাৰ্ছিঙৰ মই আপোনালোকক ভিডিঅ' আকাৰে জনাই দিম। যদি আপোনালোকে মোৰ এই ভিডিঅ'বিলাক চাই থাকে বা মোৰ চেনেলৰ ভিডিঅ'বিলাক চাই থাকে তেনেহ'লে আপোনালোকে পাই যাব মোৰ পৰা যিকোনো ধৰণৰ ইনফৰমেশ্যন নাৰ্ছিঙৰ কাৰণে বা যিকোনো ধৰণৰ ইনফৰমেশ্যন। আৰু আপোনালোকে যিহেতু স্পেচিয়েলি GNMৰ কথা সুধিছে, আপোনালোকে যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু নটিফিকেশ্যন অন কৰি থৈ দিয়ক। মই নাৰ্ছিঙৰ ভিডিঅ' আহিলে বা নটিফিকেশ্যন আহিলে মই ভিডিঅ' আপলোড কৰি দিম, আপোনালোকে অতি সোনকালে পাই যাব মোৰ এই চেনেলৰ জৰিয়তে। আৰু ইয়াতে সুধিছে দাদা মই OBC ৰেংক 793, মই চিট পামনে? কুৱেশ্যনটো সুধিছে সীমা S, তাই আকৌ OBCৰ হয়। OBC কেটেগৰীৰ কাৰণে D.Pharmৰ কাৰণে কুৱেশ্যনটো সুধিছে। D.Pharmৰ OBC কেটেগৰীৰ কাৰণে কিমানজন ষ্টুডেণ্টক মাতিছে? 309ৰ পৰা আৰম্ভ কৰি 460 ষ্টুডেণ্টক মাতিছে, ইমান ৰেংকলৈকে ছাত্ৰ ছাত্ৰীসকলক মাতিছে। চ' আপুনি যদি ইয়াৰ আণ্ডাৰত আছে তেনেহ'লে কাউন্সেলিঙত যাব পাৰিব, আৰু যদি ইয়াৰ আণ্ডাৰত নাই তেনেহ'লে আপুনি কাউন্সেলিঙত যাব নোৱাৰে। নেক্সট কুৱেশ্যনটো সুধিছে মই আনএমপ্লয়মেণ্ট চিডিউল কাষ্ট চাৰ্টিফিকেট দিছিলোঁ, মোৰ PCB 64.2, মই চিট পাম নেকি? কুৱেশ্যনটো সুধিছে টেকনিকেল জ্যোতি দাস। আপোনাক মই এটা কথা কওঁ, ইয়াতে চাওক যিহেতু আপুনি আনএমপ্লয়মেণ্ট চাৰ্টিফিকেট দিছে আৰু চিডিউল কাষ্ট চাৰ্টিফিকেটো দিছে, আনএমপ্লয়মেণ্ট আৰু চিডিউল কাষ্ট দুয়োটাই দিছে, আৰু আপোনাৰ কেটেগৰী কি মই সেয়া গম নাপাওঁ,
কিন্তু আনএমপ্লয়মেণ্ট কেটেগৰীৰ কাৰণে ষ্টুডেণ্টক মাতিছে 70ৰ পৰা আৰম্ভ কৰি 64% লৈকে আৰু আপোনাৰ আছে 64.2%। গতিকে আপুনি কাউন্সেলিঙত যাব পাৰে পেৰামেডিকেলৰ কাৰণে। নেক্সট কুৱেশ্যনটো সুধিছে যে সেকেন্ড কাউন্সেলিং হ'ব নেকি ছাৰ? মোৰ 61%, মই ST প্লেন কেটেগৰীৰ হয়। আৰু কুৱেশ্যনটো সুধিছে পেৰামেডিকেল কোৰ্সৰ কাৰণে। আৰু পেৰামেডিকেল কোৰ্সৰ কাৰণে আৰু সেম কুৱেশ্যন আৰু আহিছে। কুৱেশ্যনটো সুধিছে জুনজুনাক আৰু সুধিছে দীপালী পেগু, সুৰজ বৰা, দীপশিখা চৌধুৰী। বহুত কেইজনীয়ে সুধিছে এই কুৱেশ্যনটো। সব এতিয়া ফাৰ্স্ট কাউন্সেলিঙৰ নোটিছ মাত্ৰ দিছে, সেকেন্ড কাউন্সেলিঙৰ নোটিছ বহুত দেৰি আছে। ফাৰ্স্ট কাউন্সেলিং হ'ব, এডমিশ্যন হ'ব, তাৰ পিছত সেকেন্ড কাউন্সেলিঙৰ কথা মাথা মাৰিব। যদি সিট ভ্যাকেন্সি থাকে তেনেহলে সেকেন্ড কাউন্সেলিং হ'ব, আৰু যদি সিট ভ্যাকেন্সি নাথাকে তেনেহলে সেকেন্ড কাউন্সেলিং হোৱাৰ কোনো চান্স নাই। আৰু আপুনি সুধিছে মোৰ 61% STP কেটেগৰীৰ হয়। আৰু ইয়াতে STP কেটেগৰীৰ কাৰণে মাতিছে ছাত্ৰ ছাত্ৰীসকলক 70%ৰ পৰা 64% লৈকে। যদি আপুনি ইয়াৰ আণ্ডাৰত আছে তেনেহলে কাউন্সেলিঙৰ কাৰণে আপুনি যাব পাৰিব। আৰু কুৱেশ্যন সুধিছে যে BSc নাৰ্ছিঙৰ ফৰ্ম কেতিয়া আহিব, প্লিজ জনাবচোন। ঠিক আছে, মই জনাম। BSc নাৰ্ছিঙৰ ফৰ্ম বহুত দেৰি আছে, কাৰণ এতিয়া মাত্ৰ BSc নাৰ্ছিঙৰ সেকেন্ড কাউন্সেলিং হৈ আছে, মানে হ'ব, নোটিছ দিছে। সো BSc নাৰ্ছিং আৰু D.Pharmৰ কাৰণে আকৌ নোটিছ দিব, সেইটো বহুত দেৰি আছে। মই আপোনালোকক জনাই দিম ভিডিঅ' আকাৰে। যদি আপুনি মোৰ এই চেনেলৰ ভিডিঅ'বিলাক চাই থাকে তেনেহলে আপুনি পাই যাব নতুন নটিফিকেশ্যন। আৰু যদি আপুনি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি থৈ দিয়ক, নটিফিকেশ্যন অন কৰি থৈ দিয়ক। মোৰ এই চেনেলৰ জৰিয়তে যিকোনো ধৰণৰ ইনফৰমেশ্যন অতি সোনকালে পাই যাব আপোনালোকে। সো আপোনালোকে জানিব পাৰিলে কি কি কুৱেশ্যন সুধিছিলে আৰু ইয়াৰ এনসাৰ দি দিলোঁ আপোনালোকক। হয়তো আপোনালোকৰ ডাউট ক্লিয়াৰ হৈছে। আৰু যদি কিবা ডাউট থাকে তেনেহলে আপোনালোকে মোৰ এই ভিডিঅ'টোৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰক। আৰু ভিডিঅ' যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব। এতিয়া বাই বাই, জয় অসম, জয় হিন্দ।